নমস্কাৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ প্ৰায় মই আপোনালোকলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহোঁ ঘৰ মানুহৰ ঘৰত মই গৈ আছোঁ সেই মানুহ ঘৰত এনেকা এটা বস্তু লগাইছে যিটো বস্তু নেকি কাৰেণ্ট গ'লেও থাকিব এবছৰলৈ যদি কাৰেণ্ট যদি নাইকিয়া হৈ যায় তথাপিতো তেওঁলোকৰ ঘৰত কাৰেণ্ট পাই থাকিব এই ঘৰ মানুহৰ ঘৰত আহি গাড়ীৰ পৰা নামিলোঁ আৰু এই গাৰ্ডটো কিয় খান্দিছে মই আপোনালোকক বুজাই দিম সন্মুখত টেকনিচিয়ান আছে আৰু এই টেকনিচিয়ানে আপোনালোকক ক'ব কোম্পানীটোৰ নাম কি হয় লোম সোলাৰ ন প্ৰথমতে এটা গাঁত খান্দিব লাগে নেকি ফাৰ্ষ্ট বেচিকত গাঁত খানাৰ পিছত আফটাৰ আৰ্থিং হোৱাৰ পিছত আমি ওপৰত যাম আচ্ছা তাৰপিছত ষ্ট্ৰাকচাৰ বনোৱা হ'ব ষ্ট্ৰাকচাৰ পিছত আকৌ ষ্ট্ৰাকচাৰ HDB বক্সত আহিব লাইনটো HDB পিছত ACDB বক্স লৈ কিনেহে আফটাৰ ফিনিচিং দিয়াৰ পিছত মই কাম শেষ হোৱাৰ পিছত সম্পূৰ্ণ শেষ হোৱাৰ পিছতে বস্তুখিনি গম পাব পাৰিব এইখিনি বস্তু আনিছে আৰু কিবা কিবি আনিবলগীয়া আছে নেকি আৰু বস্তুবিলাক আছে আনিবলগীয়া ৱায়াৰ আছে পাইপ আছে এচোচিয়েবিলাক আছে আচ্ছা তো এটা বস্তু ফিটিং হৈ আছে এইবিলাক এই গোটেইখিনি ফিটিং কৰোঁতে কিমান টকা যায় সেইখিনি মই আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মালিকে কাম কৰিবলগীয়া হৈছে কি কৰিব উপায় নাই যেতিয়া মানে কৰ্মচাৰী বহি থাকিব মালিকে কৰিব লাগিব কথা হ'ল কি সোলাৰৰ প্ৰতি ইণ্টাৰেষ্টেড এক নম্বৰ কথা হ'ল মই সোলাৰৰ প্ৰতি ইণ্টাৰেষ্টেড তো আৰ্থিঙৰ গাঁতটো পুতিলে এইফালেও আৰ্থিঙৰ গাঁতটো পুতিলে তো সম্পূৰ্ণ সোলাৰ ওপৰলৈ আনি হৈ গৈছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আৰু সেইখনে সৈতে আঠখন সোলাৰ ফিটিং হ'ব নেকি দাদা 10খন সোলাৰ ফিটিং হ'ব দেখিছে এইটো পেনেল ফিটিং হৈ আছে পেনেলৰ ওপৰতহে আপোনাৰ এই সোলাৰ কিখন ফিটিং হ'ব দাদা এইটো হেৰি কৰিবলগীয়া আছে ন পুৰা এইটো ঢালাই কৰিবলগীয়া আছে ন পেনেলটো ফিটিং কৰিবৰ কাৰণে ঢালাই দিবলগীয়া হয় যাতে বতাহত যাতে বস্তুটো ঘূৰি নাযায় ফিটিং কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আৰু কিছুমান ৱাৰৰ প্ৰয়োজন হয় দেখা পাইছে আৰু সম্পূৰ্ণ কামখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ এনেকৈ ফিটিং হোৱাৰ পিছত ইয়াৰ পৰা কানেকশ্যন যাব বিল্ডিঙৰ তললৈ আৰু বিল্ডিঙৰ তলত কি কানেকশ্যন হয় গোটেইখিনি মই আপোনালোকক দেখুৱাই দিম এখন সোলাৰ কাটি আছে আৰু এখন সোলাৰ বহল 8 ফুট বাই 10 ফুট আৰু ৱেৰ লাগিব এনেকুৱা কাৰেণ্টটো তললৈ যাব তাৰপিছত আপোনালোকক দেখুৱাই দিম মটৰ চলে নে নচলে বা AC চলে নে নচলে বা অন্যান্য বস্তু চলে নে নচলে সেইটো আপোনালোকে ইমান এটা হেভি বস্তু আপোনালোকৰ ঘৰত লগাব গতিকে মই আপোনালোকক যদি সম্পূৰ্ণ যদি দেখুৱাই নিদিওঁ তেতিয়াহ'লে আপোনালোকৰো ভাল নালাগিব আৰু মোৰো ভাল নালাগিব এই প্লেটখনৰ পৰা কাৰেণ্ট ছাপ্লাই যাব দেখা পাইছে ইয়াত কিছুমান আপোনাৰ মাউণ্ট লগোৱা হৈ আছে কমপ্লিট 6খন বহি গৈছে আৰু 4খনমান বহিবলৈ বাকী আছে আৰু এই সাইডে পেনেলটো ফিটিং কৰি পেলাই আৰু বাকী 4খন বহাব দেখা পাইছে খুব ধুনীয়াকৈ ফিটিং কৰে আৰু এই কমপ্লিট ফিটিং হোৱাৰ পিছত তলৰ কামখিনি হ'ব তলৰ কামখিনি আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম সম্পূৰ্ণ প্লেট বহালে আৰু ইয়াৰ পিছত তললৈ কানেকশ্যন হ'ব কানেকশ্যনবিলাক কৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ দেখা পাইছে আৰু এইটো এটা কানেকশ্যন হৈ আছে তলদি ৱেৰিংবিলাকৰ কানেকশ্যন কৰি আছে তো ইয়াৰ পৰা কানেকশ্যনবিলাক ৰুমৰ তললৈ যাব তো সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে আৰু এটা বস্তু দেখা পাইছেনে এইটো দেখিছেনে লাইটিং এৰেষ্টৰ বুলি কয় এইটো আৰু এই বস্তুটো বহুৱাই দিলে কি হয় বিজুলী ঢেৰেকনিৰ কাৰণে ভাল আৰু বিজুলী ঢেৰেকনি কেতিয়াবা যদি দিয়ে নহয় তেতিয়াহ'লে এই লাইটিং এৰেষ্টৰটোৱে ছেফটি কৰে তো আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকৰ ঘৰত যেতিয়া বহাব এনেকৈয়ে বহাব এয়া ৱাৰিং হৈ আছে আৰু এই ৱাৰিঙৰ কানেকশ্যনটো আহিব প্ৰথমতে এইটো বক্সত কানেকশ্যন হ'ব আৰু ইয়াৰ পৰা কানেকশ্যনটো ক'ত যায় মই আপোনালোকক দেখুৱাই আছোঁ তাৰ পৰা কানেকশ্যনটো আহিব ক'ত মই আপোনালোকক দেখুৱাই আছোঁ কানেকশ্যনটো আহিব তাৰ পৰা এইটো বক্সত আৰু এই বক্সৰ পৰা কানেকশ্যনটো যাব PCUত আৰু PCUৰ পৰা কানেকশ্যনটো যাব এইটো বেটেৰী কেমেল বেটেৰী 48 ভল্টৰ মানে 5 কিলোৱাট ই সহ্য কৰিব পাৰিব আৰু এইখিনি আছিলে কানেকশ্যন সম্পূৰ্ণ মই আপোনালোকক কানেকশ্যনখিনি দেখাই দিলোঁ এই কানেকশ্যনখিনি হৈ যোৱাৰ পিছত ঘৰত আপোনাৰ লাইট জ্বলিব ফেন চলিব তাৰপিছতে AC চলিব হিটাৰ চলিব মটৰ চলিব সকলোখিনি আপোনালোকৰ চলি যাব 5 কিলোৱাটৰ হয় নহয় জানো খুৰা 5 কিলোৱাটৰ হয় আৰু 5 কিলোৱাট আপোনালোকে ল'লে আপোনালোকৰ ঘৰত AC হিটাৰ ফেন ইণ্ডাকশ্যন মটৰ সকলো চলাব পাৰিব ন নিজৰ যদি ইলেক্ট্ৰিকেল কাৰ আছে সেইখনো চাৰ্জ কৰিব পাৰিব আপুনি পেট্ৰলৰ ডিজেলৰ খৰচটো বাচি গ'ল আৰু এই বস্তুখিনি লগাওঁতে খুৰা কিমানমান টকা গ'ল আপোনাৰ 5 কিলোটো 5 লাখ প্লাছ অলপমান এক্সেসৰি গৈছে মানে 5 লাখ মান টকা যায় আৰু 5 লাখ মিনিমাম 5 লাখ টকা যায় খুৰাই খুব ধুনীয়াকৈ কৈ দিলে আপোনালোকে যদি লগাম বুলি যদি ভাবিছে যোগাযোগ কৰি পেলাই আপোনালোকৰ ঘৰত এই লোম সোলাৰ আপোনালোকে লগাই ল'ব পাৰিব কোনো অসুবিধা নাই 5 কিলোৱাটো আছে 3 কিলোৱাটো আছে
তো এইটোৱে আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।